Dear students, welcome to my channel Afana Guide. আজিৰ এই ভিডিঅ'টো ক্লাছ 10 ৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব। আজি আমি আলোচনা কৰিম ক্লাছ 10 ৰ জেনেৰেল সায়েন্সৰ চেপ্টাৰ নম্বৰ 10 ৰ কিছুমান ইম্পৰ্টেণ্ট কোৱেশ্চন, MCQ কোৱেশ্চন, যিবিলাক তোমালোকৰ ফাইনেল এক্সামৰ আৰু লগতে হাফ ইয়াৰলি এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। তোমালোকে মনোযোগেৰে চাবা। ফাৰ্ষ্ট কোৱেশ্চনটো হৈছে সমতল দাপনৰ ক্ষেত্ৰত ফ'কাছ দৈৰ্ঘ্য হ'ব 0, ধনাত্মক, ঋণাত্মক আৰু অসীম। উত্তৰটো হৈছে অসীম। নেক্সট হৈছে প্ৰতিবিম্ব আৰু লক্ষ্যবস্তুৰ আকাৰ সদায় সমান এই উক্তিটো প্ৰযোজ্য হ'ব কোনটো ক্ষেত্ৰত প্ৰযোজ্য হ'ব সমতল দাপনৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব। এখন সমতল দাপনৰ ক্ষেত্ৰত প্ৰতিবিম্বৰ দূৰত্ব লক্ষ্যবস্তুৰ দূৰত্বতকৈ বেছি, প্ৰতিবিম্বৰ দূৰত্ব লক্ষ্যবস্তুৰ দূৰত্বৰ সমান আৰু প্ৰতিবিম্বৰ দূৰত্ব লক্ষ্যবস্তুৰ দূৰত্বতকৈ কম। ওপৰৰ এটা নহয়। উত্তৰটো হৈছে প্ৰতিবিম্বৰ দূৰত্ব সদায় লক্ষ্যবস্তুৰ দূৰত্ব সমান। অৱতল দাপন এখনে গঠন কৰা প্ৰতিবিম্বটো অসৎ, থিয় আৰু লক্ষ্যবস্তুতকৈ ডাঙৰ হোৱা পোৱা গ'ল, তেন্তে লক্ষ্যবস্তুৰ অৱস্থান ক'ত হ'ব লাগিব? এইটো লক্ষ্যবস্তুৰ অৱস্থান হ'ব লাগিব তোমাৰ দাপনৰ মেৰু আৰু তাৰ মুখ্য ফ'কাছৰ মাজত। অৱতল দাপন এখনৰ ক্ষেত্ৰত লক্ষ্যবস্তু অসীমত হ'লে প্ৰতিবিম্ব ক'ত হ'ব? এইটো হ'ব তোমাৰ এফত, ফ'কাছত হ'ব। একেবাৰে দূৰত যদি থাকে লক্ষ্যবস্তু তেতিয়াহ'লে ফ'কাছত হয়। অৱতল দাপনত আপতিত ৰশ্মি ফ'কাছৰ মাজ দি গ'লে মুখ্যফলিত ৰশ্মি হৈ যাব, আৰু অৱতল দাপনৰ ক্ষেত্ৰত আপতিত ৰশ্মি ভাস্কেন্দ্ৰৰ মাজ দি গ'লে প্ৰতিফলিত ৰশ্মি কোনফালে দি যাব? এটাও তোমাৰ একে পথৰে ঘূৰি যাব। এখন অৱতল দাপনৰ এটা সৎ, ওলোটা আৰু সমান আকাৰৰ প্ৰতিবিম্ব পাবলৈ লক্ষ্যবস্তুটো ক'ত ৰাখিব লাগিব? সেইটো হৈছে তোমাৰ ভাস্কেন্দ্ৰত ৰাখিব লাগিব, তেতিয়াহ'লে সমান আকাৰৰ প্ৰতিবিম্ব পোৱা যাব। এখন অৱতল দাপনৰ বাজ ব্যাসাৰ্ধ 20 সেন্টিমিটাৰ হ'লে তাৰ ফ'কাছ দূৰত্ব কিমান হ'ব? এতিয়া চোৱা, অৱতল দাপনৰ ক্ষেত্ৰত ফ'কাছ দৈৰ্ঘ্যটো হ'ব ঋণাত্মক, মাইনাছৰ হ'ব, আৰু সেইকাৰণে বাজ ব্যাসাৰ্ধ 20 সেন্টিমিটাৰ হ'লে ইয়াৰ আধা হ'ব 10, এইটো হ'ব -10 সেন্টিমিটাৰ। দাপন এখনৰ পৰা যিমানেই দূৰত্বত থিয় নোহোৱা লাগে প্ৰতিবিম্বটো সদায় থিয় হয়। দাপনখন কেনেকুৱা হ'ব পাৰে? দাপন এখনৰ পৰা যিমানে দূৰত্বত থিয় নোহোৱা কিয় প্ৰতিবিম্বটো সদায় থিয় হ'ব, আৰু দাপনখন কেনেকুৱা হ'ব লাগে? দাপনটো হৈছে তোমাৰ হয় সমতল নতুবা উত্তল। দাপনৰ তোমাৰ ৰিয়াৰ ভিউ হিচাপে ব্যৱহাৰ কৰা দাপনখন কি হ'ব? যে গাড়ী ৰিয়াৰ ভিউ হিচাপে ব্যৱহাৰ কৰা দাপনখন হৈছে তোমাৰ উত্তল দাপন, কাৰণ এইটো দ্বাৰা তোমাৰ যিটো প্ৰতিবিম্বৰ সৃষ্টি হয় সেইটো তোমাৰ অহৎ আৰু থিয় আৰু সৰু। এতিয়া চোৱা, উত্তল দাপনে সৃষ্টি কৰা প্ৰতিবিম্ব কি হ'ব? উত্তল দাপনে সৃষ্টি কৰা প্ৰতিবিম্ব সদায় আপাত, থিয় আৰু সংকুচিত। নেক্সট হৈছে তোমাৰ পোহৰৰ দ্ৰুতি সৰ্বাধিক ক'ত হ'ব? শূন্যত হ'ব, অপশ্যন ডি। পোহৰৰ ৰশ্মিয়ে কম ঘনত্বৰ মাধ্যমৰ পৰা বেছি ঘনত্বৰ মাধ্যমলৈ গতি কৰিলে প্ৰতিফলিত ৰশ্মি কি হয়? উলম্বৰ দিশলৈ বেঁকা হয়। এটা পোহৰৰ ৰশ্মি এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ সঞ্চালিত হওঁতে ইয়াৰ গতিপথ পৰিৱৰ্তিত নহয় যদিহে আপাতন কোণৰ মান 0 ডিগ্ৰী হয়। অভিধানত থকা সৰু সৰু আখৰবোৰ পঢ়িবলৈ তুমি কেনেধৰণৰ লেন্স ব্যৱহাৰ কৰিবা? এইটো হৈছে 5 সেন্টিমিটাৰ ফ'কাছ দৈৰ্ঘ্যৰ উত্তল লেন্স। লক্ষ্যবস্তুৰ সমান আকাৰৰ সৎ প্ৰতিবিম্ব পাবলৈ হ'লে লক্ষ্যবস্তুটো উত্তল লেন্সৰ সন্মুখত কোন স্থানত ৰাখিব লাগিব? সেইটো হৈছে তোমাৰ ফ'কাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত। অৱতল লেন্সত গঠিত প্ৰতিবিম্ব সদায় কি হয়? অহৎ আৰু আকাৰত সৰু, অপশ্যন বিটো হ'ব এইটো। লেন্স এখনৰ ক্ষমতাৰ একক কি? লেন্সৰ ক্ষমতাৰ একক হৈছে ডায়েপ্টাৰ, অপশ্যন এ। তোমাৰ নেক্সট হৈছে এখন লেন্সৰ ক্ষমতা 2 ডায়েপ্টাৰ হ'লে ইয়াৰ ফ'কাছ দৈৰ্ঘ্য কিমান হ'ব? এইটো হ'ব 50 সেন্টিমিটাৰ। তোমালোকে জানা লেন্সৰ ফ'কাছ দৈৰ্ঘ্যৰ যিটো ফৰ্মুলা আছে এইটো হৈছে P1/1/f। যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক আৰু শ্বেয়াৰ কৰি দিবা, আৰু নেক্সট এনেকুৱা ভিডিঅ' চাবলৈ হ'লে তেন্তে কমেণ্টত জনাবা কোনটো টপিকছৰ ওপৰত ভিডিঅ' লাগে। থেংক ইউ।